হেল্ল' গাইছ, কি খবৰ? পুনৰ নতুন ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। মানে কথাটো হৈছে যে আজি হৈছে আমাৰ গাঁৱৰ হোম, আৰু সেইটো কথা নহয়, হোমটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে যে আমাৰ হোমত প্ৰত্যেক বছৰে বহুত খেলা পাতে। আজি পুৱাই মানে এতিয়াতো প্ৰায় 8টা বাজিলে, 6টা বজাতে মেৰাথন হৈ গৈছে আৰু এনেকৈ বহুত খেলা হ'ব। আৰু মেৰাথন মই গৈছিলোঁ বাৰু, নাপালোঁ বাৰু, সেইটো বেলেগ কথা। দৌৰিছিলোঁ মানে গোটেইখিনি কমপ্লিট কৰিছোঁ, বাট নাপালোঁ। আৰু কিবা কিবি খেলা হৈ আছে। মই আৰু ঘৰত জিৰাব আহিলোঁ, দৌৰি আহিছোঁ, বহুত ভাগৰ ধৰিছে, চাহ তাহ খালোঁ। এতিয়া এবাৰ যাওঁ, মানে আমাৰ আমাৰ মন্দিৰতে হয়, যোনটো আমাৰ গাঁৱৰ মন্দিৰ বিষ্ণু মন্দিৰ, তাতে কাষতে গোপাল মন্দিৰ, তাতে আমাৰ যিটো মোৰ তাতে হয় গোটেইখিনি। জলক আমি চাওঁ মানে কি খেলা এতিয়া হৈ আছে, গোটেইখিনি দেখুৱাব চেষ্টা কৰিম, দেখুৱাব চেষ্টা নহয়, দেখুৱাম মানে। বলক এতিয়া চাওঁ ইয়াত দেখো যে চলি আছে, ইয়াত লং জাম্প প্ৰতিযোগিতা। কোনেবা জয় হ'ল এতিয়া গম নাপাব, দাউৰিয়ে আছে। আৰু কলডাল নিয়াৰ কাৰণ হৈছে যে আমাৰ ইয়াত কলৰ গছত উঠা এটা প্ৰতিযোগিতা হ'ব। চ' বলকচোন লৈ যাওঁ। দাঙি দিবা এইফালে আমি মানে কলৰ আনিকে থলো ইয়াতে, আৰু ইয়াত মানে কি বুলি কয় এইটো, পাৰ পানী খেলে, সেইফালে চাব পাৰে বেলেগ এই খেলাখন আগে দি হ'ব। আমি গাইজ কিবাকে হৈ আছে ইয়াতে কলৰ এখিনি, আৰু সিভাগে তই সেই দেখিছেনে আপোনালোকে, সিভাগে সংগীত চকী হৈ আছে। চিত্ৰাংকন হ'ব, চিত্ৰাংকনটো আমিতো দিবাই নোৱাৰো, আমি কাবাডীটো দিম আৰু কুইজ চুইজ কিবা পাৰি দিম দিয়ক। আৰু অলপমান বহিলো, মানে সিহঁতে খেলি আছে, এইভাগে চাব পাৰে সংগীত চকী। সিভাগেতো কলৰ সেয়া কৰি আছে, সিভাগে অলপ চাই লওঁ ৰ'ব খেলাখন, কেনে খেলো। ফাইনেলি মানে আমি ঘৰ পাইছিলোঁ, যিহেতু ঘৰৰ পৰা এতিয়া যাওঁ, কাবাডী চাবাৰী কিবা হ'ব পাৰি খেলা, মানে চব হাফ পেণ্ট পিন্ধিছোঁ, আৰু পানীতে হাফ পেণ্টটো পিন্ধিবা গৈছি। সেই আগদিনা আমি খেলা মানে নাযাওঁ, আকৌ যাম যিহেতু খেলা কি কৰে চাই যাওঁ হ'ব। মানে কাবাডীটো খেলাম, আৰু কলগছত উঠাটো কেনেবা মই দেখাও নাই, মই নুঠো, কিন্তু কোনেবা উঠে চাব লাগিব ভালকে। কিবাকে মানে আহিছিলোঁ, আৰু ইয়াতে গাঁৱৰ মানুহে দীঘাত আনিব লাগে বোলে, কি কৰিব হাল হ'লে পানত এইগিলাখান। লৈ ললোঁ এখন চাকি আৰু আলু আৰু কিবা বস্তু নিবা দিছে, সেইখিনি লৈ ল'লোঁ। যাই ৰ'ব পানী বাঢ়ি যাব। আৰু বস্তুখিনি দেখিলোঁ যে ইয়াত চলি আছে কাবাডী, চ' তাৰে মতে ময়ো সোমাই দৌৰি গ'লোঁ দিয়ক। আৰু চাওকচোন কেনেকুৱা হ'ল খেলা। এইফালে গাইছিবাগে ৰেডি হৈছে কলগছৰ বাবে, আমি আহিলোঁ। কাবাডী খান সেইটো কথা নাই, হাৰিলোঁ খেলে ভাল লাগিছে না। এতিয়া কলগছত উঠাটো আছে, মই নুঠো, উঠি চাওঁ। তেল চেল দি মানে কাপোৰখিনি যাব দিয়ক, গোটেই বেয়াকে লেতেৰা হ'ব। আৰু এইফালে আমাৰ কলডালৰ ওপৰত মানে পইচাখিনি দি ল'ব ধৰিছে, দি লওক ৰ'ব। এটা নুমি আৰু Thousand years later. যাও ফাইনেলি গা চা ধুই ওলালো, প্ৰাঞ্জিতো গুঞ্জনো মানে আহি পালা। এতিয়া কলেজৰ গান চান পিন্ধিছোঁ, যিহেতু অলপ মানে শ্ৰদ্ধাৰ বস্তু, সাধাৰণতে ভগৱানৰ যিহেতু বস্তু হোমপাতটো কৰে। চ' এতিয়া যাওঁ প্ৰাঞ্জিত মই মনটো মাতি লৈ যাওঁ একেলগে যাই কিনে কি কৰোঁ চাই দেখি আছোঁ, মানে গোটেইখিনি পইণ্টক গেলি। ত' গাইছ ফাইনেলি এতিয়া মানে আমি ইয়াত বহিছোঁ, আৰু ইভাগে ইমান মানুহ হৈছে, মানে চব ধৰি লওক শান্তি ল'বাৰ যিটো শান্তিটো লৈ লওঁ, লৈ কিনে ভোগটো খাওঁ। আৰু আমাৰ এইফালে হৈছে শান্তি ল'বাৰ সময়, চ' শান্তিখিনি লৈ লওঁ, আপোনালোকে চাই থাকক কি কৰোঁ। চ' গাইছ ফাইনেলি চব ল'লোঁ, গাড়ীটো ল'ব লাগিছিল, বাট গাড়ীটো নল'লোঁ দিয়ক। আৰু কিস্তি চলপ বিলে মানে ভোগটো বিলে দাম লগ পাইছোঁ আপোনালোকক। এই বিলাম বুলি আহিছিলোঁ গাইছ, কিন্তু কি কৰিব আৰু থিয় দেখিব লগা হৈছে, মানে আপোনালোকে নিজে চাওক। ভাল চাল
মানে সকলোৱে চবে বিলে চিলে দিয়ে আছে কি ক'ম আৰু দে আৰু বিলো আমি আৰু থিয় হৈ চাই থাকোঁ দিয়া খাব লগা হ'লে খাম এতিয়া হৈ গ'ল গধূলি আৰু ইয়াত যা চলি আছে ইয়াত কুইজ আৰু ইয়াৰ পিছত আহিব নাম আৰু মই ভিডিঅ' চং যিটো বহুতো ভইচঅভাৰ কৰা কথা আপোনালোকে কোনেও বেয়া চেয়া নাপাব গুড বাই দাদা চিউ পুনৰ নতুন ভিডিঅ'তে থেংকছ ফৰ ৱাচিং গাইজ